অসমীয়া বন্ধু বান্ধৱীসকল, মই শেৱালী শেৱালীছ কিটচেনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা টেষ্টি ৰঙালাওৰ হালোৱাৰ ৰেচিপি। ৰেচিপিটো বনাবৰ কাৰণে মই ৰঙালাও এটুকুৰ লৈছোঁ, অলপ ডাঙৰে লৈছোঁ। ওজনতে মোটামুটি 1 কিলো মানেই হ'ব। এই টুকুৰা আমি ধুনীয়াকৈ বাকলি গুচাই কাটি পেলাই চালাডটোকা ৰুকনিখনত ৰখি ল'ম আৰু তেতিয়ালৈকে আমি অন্য এটা কাম কৰোঁ আহক। মই 1 লিটাৰ গৰুৰ গাখীৰ গেছত বহাই দিলোঁ। এইখিনি গাখীৰ আমি অলপ গোটা ফৰ্মত আনিম হালোৱাৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে। সেইকাৰণে মই আগতীয়াকৈ গেছত বহাই দিলোঁ আৰু হাই ফ্লেমত আমি লৰাই এইখিনিক গোটা কৰিম। বহল বাচনখনত দিয়াৰ কাৰণে গাখীৰখিনি সোনকালে কোট মাৰিব আৰু সেয়েহে মই এইখন বাচন ইউজ কৰিছোঁ। মই ৰঙালাওখিনি ধুনীয়াকৈ ৰুকনিত ৰুকি ল'লোঁ। লগতে লৈ ল'লোঁ এবাটি চেনি, কেইটামান এলমণ্ডো কাটি লৈছোঁ, কেইটামান কাজু কাটি লৈছোঁ, ঘিউ লৈছোঁ 2 চামুচ আৰু 4টা ইলাচি থেতেলিয়াই লৈছোঁ। গাখীৰখিনি আমি বেলেগ এটা চুলাত বহাই দিলোঁ আৰু এইটোফালে আমি কেৰাহীখন বহাই দিলোঁ। কেৰাহীখন গৰম হোৱাত মই ঘিউ 2 চামুচ দি দিলোঁ। আপোনালোকে ঘিউৰ সলনি ৰিফাইন তেলো ইউজ কৰিব পাৰে, কিন্তু ঘিউ দিলে সদায় মিঠা বস্তুবিলাক টেষ্টি হয়, সেইকাৰণে মই ঘিউ দি দিছোঁ। আৰু এতিয়া আমি ইয়াতে ইলাচি 4টা দি দিম। ঘিউত ইলাচি দিলে ফ্লেভাৰটো খুব ভাল হয়, সেইকাৰণে মই দি ল'লোঁ। আৰু এতিয়া মই ৰঙালাওখিনি বহাই দিম। এতিয়া আমি অকণমান লৰাই পেলাই ঢাকন মাৰি থৈ দিম কিছু সময়ৰ কাৰণে। আমি তৰকাৰী বনোৱাৰ নিচিনাকৈ ধুনীয়াকৈ ঢাকন মাৰি সিজাব লাগিব বস্তুখিনি। মাজে মাজে ঢাকন গুচাই চাই থাকিব লাগিব। লগতে আমি গাখীৰখিনিও সমানে চকু দিব লাগিব। হাই ফ্লেমত আমি লৰাই গাখীৰখিনি উতলাই থাকিব লাগিব। ৰঙালাওখিনি হাই ফ্লেমত ৰখা 5 মিনিট হৈ গ'ল। আমি এতিয়া ঢাকনিখন গুচাই চাইছোঁ। ৰঙালাওখিনি ধুনীয়া ছফ্ট হ'ব ধৰিছে। এতিয়া আমি ল' ফ্লেমত ঢাকনখন দি আকৌ 10 মিনিট সময় ৰাখি দিম। আমি গাখীৰখিনিও লৰাই উতলাই আছোঁ। 10 মিনিট হৈ গ'ল। আমি ঢাকনিখন এতিয়া গুচাই চাম। ৰঙালাওখিনি ধুনীয়াকৈ সিজি গ'ল। আমি যে ঘিউ দিছিলোঁ, ঘিউখিনিও ছাইডত অকণ নিগৰি উঠিছে। এতিয়া আমি আৰু ঢাকন নিদিওঁ আৰু গেছটো হাই ফ্লেমত দি দিম। এতিয়া আমি ইয়াতে চেনিখিনিও মিলাই দিছোঁ। চেনিটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। এতিয়া আমি হাই ফ্লেমতে চেনিখিনি মিলাই দি ধুনীয়াকৈ ভাজি ল'ম। এইফালে আমাৰ গাখীৰটো ধুনীয়াকৈ গোট মাৰি আহি আছে। আমি গাখীৰখিনিও এনেকৈ লৰাই আছোঁ আৰু এইফালে হাই ফ্লেমত ৰঙালাওখিনিও দি থৈ দিছোঁ। চেনিখিনি আমাৰ ধুনীয়াকৈ গলি গ'ল। এতিয়া আমি ইয়াত গাখীৰখিনিও মিলাই দিম। এতিয়া আমি হাই ফ্লেমত ধুনীয়াকৈ ৰঙালাওখিনি মিলাব লাগিব কিছু সময়। গাখীৰখিনিও ধুনীয়াকৈ এবজৰ্ব হৈ গ'ল ৰঙালাওত। এতিয়া আমি কাটি থোৱা ড্ৰাই ফ্ৰুটখিনি দি দিম। মই কাজু আৰু এলমণ্ড দিছোঁ। আপোনালোকে নিজৰ পচন্দ মতে যিকোনো ড্ৰাই ফ্ৰুট দিব পাৰে, পিস্তা, খিচমিচ, নতুবা আপোনালোকৰ যি ভাল লাগে সেইটো দিব পাৰে। কালাৰটো বাৰু খুব ভাল লগা হোৱা নাইনে? ৰেচিপিটো ভাল লাগিলে লাইক কৰিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
আগলৈকে মই বহুত ধুনীয়া ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম। মই বনোৱা ৰেচিপিৰ ন'টিফিকেশ্যন আপোনালোকে যাতে অতি সোনকালে পাই যায় তাৰ কাৰণে আপোনালোকে কাষত থকা বেল আইকনটো দবাই থৈ দিব। আৰু মই যে ইয়া গাখীৰটো গৰুৰ গাখীৰ ব্যৱহাৰ কৰিলোঁ, আপোনালোকৰ ঘৰত যদি গৰুৰ গাখীৰ নাথাকে আপোনালোকে পাউডাৰ গাখীৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু গৰুৰ গাখীৰডালে হেল্ডিও হয় আৰু টেষ্টিও হয়। আমাৰ হালোৱা ৰেডি হৈ গ'ল। এতিয়া আপোনাৰ দেখাত পনীয়া পনীয়া লাগিছে, কিন্তু অকণমান ঠাণ্ডা হ'লে এইখিনি গোট মাৰি যাব। আমি এতিয়া অকণমান সময় 10 ছেকেণ্ডৰ কাৰণে গেছৰ ফ্লেমটো হাই কৰি দিছোঁ আৰু এতিয়া আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিম। এয়া মই আপোনালোকৰ কাৰণে পৰিৱেশন কৰি দিলোঁ ৰঙালাওৰ হালোৱাখিনি। বনাবলৈ খুবেই সহজ আৰু ঘৰত থকা উপকৰণেৰেই ধুনীয়াকৈ বনাব পাৰি। খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে যদি আগতে বনাই খোৱা নাই এবাৰ খাবচোন।